নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ দীপাঞ্জলি বাইদেউ। আজি তোমালোকৰ অসমীয়া ভাষাৰ পাঠ্যপুথি অংকুৰণৰ 14 আৰু 15 পৃষ্ঠাত থকা যুক্তাক্ষৰ শিকাম। গ যোগ ম, গয়মক ম। পঢ়ো আহা। নিৰ্দিষ্ট য'ত হচৌকাৰে যু, গয়মক ম, যোগ ম। নিৰ্দিষ্ট য'ত হচৌকাৰে যু, গয়মক ম, অযোগ ম। অনিৰ্দিষ্ট য'ত হচৌকাৰে যু, গয়মক ম, যোগ ম। ৰত আকাৰে ৰা, তালব্য হত হচৌকাৰে সি, যুগ্ম ৰাশি। হত হচৌকাৰে হি, বৈৰৱ ৰত হচৌকাৰে ব্ৰু, হিব্ৰু। হত আকাৰে হা, ম, হাম, বৈৰৱ ৰত হচৌকাৰে ব্ৰু, হামব্ৰু। মূৰ্ধন্য ড হচৌকাৰে দি, বৈৰৱ ৰত হচৌকাৰে ব্ৰু, ডিব্ৰু। গ দৰে ৰ, ডিব্ৰুগড়। তলৰখিনি চোৱা। যুগ্ম মানে যোৰ। গণিতত যুগ্ম আৰু অযুগ্ম সংখ্যা আছে। যুগ্ম ৰাশিক সমানে দুভাগ কৰিব পাৰি, কিন্তু অযুগ্মক নোৱাৰি। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইখিনি ঘৰত ভালদৰে পঢ়িবা।